তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। মানে আজি মস্ত বৰষুণ। ভাই কুকুৰ মেকুৰী বিচাৰিছোঁ ভাই, কি কবি আৰু উপায় নাই ভাই। উপায় নাই। তো আমি এতিয়া বৰ্তমান এটা জাগাত গৈ আছোঁ মানে। তো জাগা মানে আজি মানে ক'তো মানে একো ট্ৰেভেলত নাযাওঁ, ফুৰিব নাযাওঁ, আকৌ নাযাওঁ, মানে এটা ঠাইত গৈ আছোঁ। ঠাইটো হ'ল মানে কি, সেইদিনা আপোনালোকে গম পায়ে মানে ডিম্পু ভাইজি ভিডিঅ' বনাইছিল, এঘৰ মানুহ মানে চৰকাৰৰ পৰা একোৱে নলয়। তো সেইগিৰি মানুহ তাতে গৈ আছোঁ, মানে সেইঘৰ মানুহ তাতে গৈ আছোঁ। মানে কথাটো হ'ল কি, ধৰি লওক সেইদিনা ডিম্পু ভাইৰ ভিডিঅ'টো চাই বহুত বেছিয়ে ভাল লাগিল আমাৰ। তো আজি মানে তাহাঁতৰ ঘৰত যাওঁ, আমিও চাওঁ কেনেকুৱা কি, গৈ কিনে আপোনালোকক দেখাই আছোঁ। মানে খবৰ এটা লৈ আহোঁ যাই পেলাই। যো। কি ক যো। আৰু এই মস্ত ব্ৰহ্ম বৰষুণত এই ভিজি আহি আৰু এই প্ৰব্লেমটো মানে থাকোৱে মহন্তৰ। মানে তই নহয় তাৰমানে তেল চেল ভৰাব নোৱাৰা নেকি? মানে যোনদিনা মই গাড়ী উলিয়াই আনো সেই অৱস্থাটো হ'বই। মানে তেল গাড়ী তেল ক'ত শেষ হৈ জানা? দোকানৰ আগত তেল দোকানৰ সন্মুখৰ আগত শেষ হৈ। তাৰমানে এনেকৈ তই গাড়ীখন আনাই কিয়? তই তেল ভৰে এতিয়া পইচাও দিবা পাইছি মন, তই কি হ'ব মানে তো বাকীকে আধা লিটাৰ তেল ভৰাই ল'লাক 50 টকা দি। আমাৰ টেনশ্যন নাই, আমি মোটামুটি 40 কিলোমিটাৰমান জাৰি পাব পাৰিম আধা লিটাৰ তেলেদি, কাৰণ টিভিএছ হয়। মানে 70 মান মাইলেজে দিয়ে বোলে, শুনি আছোঁ মই, কিন্তু মই মানে প্ৰমাণ বনাই বাৰু। আৰু এখনতো বেছি আৰু গম পাইছা না? RS খানতো বেছি। RS খানতো মই কালি বেচিলোঁ বাৰু, তথাপিতো আৰু এইবাৰ মানে টিভিএছ খান, তাৰে পিছত মামাৰ স্কুটিখন, মানে চব বিধ্বংস কৰিম মানে এইবাৰ। বিধ্বংস কৰিম বুলি বিধ্বংস কৰিম এইবাৰ। গাড়ী আকৌ নালাগে মোক গাড়ী, কাৰণ গাড়ী নালাগাৰ কাৰণটো হ'ল সেইখন গাড়ী সেই চৰক পৰা গাড়ী। এখন গাড়ী হ'ল জোকে গাড়ীখন আনো তাতে তেল চেজ হয়। কিন্তু মেইন মানে ভাল লগা কথাটো হৈছে তেল ডিপুৰ আগতহে গাড়ীখনত তেল ডিপুৰ আগত, তেলৰ দোকানৰ আগত তাতেহে চেজ হয়। এইটো এটা ভাল গুণ মানে গাড়ীখনৰ ভাল গুণ। আৰু এতিয়া আগৰ ফালে তই আহি মিন্ময় দাক লগ পালোঁ, ৰাস্তা ঘূৰাই দিছিলি ভাই। 8টামান শ্বট লৈ ৰাস্তা হাৰাই দিছিল। য'তে যায় ততে আলে বিলে ইয়াৰ দে আৰু তো সিহঁতৰ ঘৰ পামেই আৰু। তো সিহঁতে বোলে একো বস্তু নলয়, তো অলপমান মিঠাই অলপমান লৈ লৈছোঁ সিহঁতৰ কাৰণে আৰু। তো যাওঁ অকণমান আগতে সিহঁতৰ ঘৰ। তো আহি পালোঁ সিহঁতৰ ঘৰ, আৰু এইখন হৈছে সিহঁতৰ দোকান। আৰু তো যাওঁ ভিতৰলৈ, তো বলক। তো আহি পালোঁ হৰ্ষিতাহঁতৰ দোকান। তো এইখন চাওক, চব হাতে বনোৱা বস্তু। তো ইয়াত একো গুটখা চুটখা একো নাপায় ন? আৰু সিদিনাখন ডিম্পু ভাই ভিডিঅ' বনাই যোৱাৰ পিছত আৰু মানুহ কিমানমান দূৰৰ পৰা মানে মানুহ আহিছে? আচ্ছা, ক'ৰ পৰা আহিছে? বঙাইগাঁৱৰ পৰা আহিছে, তেজপুৰৰ পৰা আহিছে, তামোলপুৰৰ পৰা আহিছে। আচ্ছা। আৰু ইয়াত কি টেঙা চৰবতো বেছ নেকি? এক গিলাচ দিয়া, খাই দিওঁ। তো এয়া চাওক, দোকানখনত চব হাতে বনোৱা বস্তু। এয়া গামোচা আছে, এয়া নাৰিকলৰ লাৰু, চবখিনি মানে হাতে বনোৱা বস্তু আছে। ইয়াত তামোল বাৰু নহয়, হাতে বনোৱা বস্তু। কিন্তু চব বেছিভাগে হাতে বনোৱা বস্তু ইয়াত হেৰি কৰে। মহন্ত ইহঁতৰ ঘৰত এইটো এটা ৰেডিঅ'। আজিকালি ঘৰত মানে ধৰি লওক টিভি হওক, মোবাইল হওক, এনেকুৱা মানে একো বস্তু সিহঁতৰ ঘৰত নাই। মানে ধৰি লওক কিবা যদি নিউজ শুনিব লগা আছে, কিবা আছে, মানে এইটো হৈছে তাহাঁতৰ মেইন সঁজুলি, মানে ৰেডিঅ'। মানে চাওক আপোনালোকে কেনেকুৱা এটা মানে পৰিস্থিতি পৰিৱেশ। তো এয়া চাওক, হৰ্ষিতা এটা চেপাও বনাইছে। তো এইটো বনালে কিমানমান দিন লাগে এনে? ধুনীয়া বনাব জানিছা। তো এয়া আছে হৰ্ষিতাহঁতৰ দেউতাক আমাৰ লগত। তো আপোনালোকে সিদিনাখন ডিম্পুৰ ভিডিঅ'ত দেখিছেই। তো খুৰা, আপুনি মানে কি চৰকাৰে দিয়া বস্তু একো নলয় মানে এইটো বস্তু কিহৰ কাৰণে? এইটো কি হ'ল মানে আগতে আৰম্ভণিতে লোৱাৰ মনতে আছিলোঁ, কিন্তু এতিয়া ঘটনাটো হ'ল কি, এই মোৰ পঢ়া আৰু পঢ়োৱাৰ ফালৰ পৰাই মই এটা শিক্ষকৰ পদ পাব লাগিছিল মোৰ মনেদি। মানে মানে উপযুক্ত সময়ত আপুনি বস্তুবিলাক মানে নাপালে। তো এতিয়া মানে কি আপুনি নিজৰ পৰিশ্ৰমেৰে মানে কি মানে বস্তুবিলাক ল'বৰ কাৰণে হেৰি কৰে মানে নেকি? এতিয়া বৰ্তমান মই মোৰ নিজৰ শ্ৰমৰ জৰিয়তে জীয়াই থকাৰ কথা ভাবি আছোঁ। আচ্ছা। মানে যদি এতিয়া চৰকাৰে যদি আপোনাক আহি পেলাই কিবা বস্তু দিয়েও, আপুনি মানে কি সেইটো বস্তু ল'বনে? মইতো নলওঁ বুলি লিখি দিছোঁ। আচ্ছা। আৰু খুৰা আমাৰ শিক্ষকো আছিল, মানে আপুনি 23 বছৰ শিক্ষকতা কৰিছিল? মই তাৰমানে 89 চনৰ পূৰণ কোৰ্ছত মই ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰিছোঁ। আৰু সেই 89 চনৰ পূৰণ কোৰ্ছত মেট্ৰিক পৰীক্ষা দি উঠাৰ পিছৰ পৰাই মই ল'ৰা ছোৱালী পঢ়াইছোঁ। ল'ৰা ছোৱালী পঢ়ি এই ঠিকাভিত্তিত শিক্ষক নিযুক্তি দিয়াৰ দিনত গেলি পুৰা 23 বছৰ হাইস্কুল, হাই ছেকেণ্ডাৰী মই ল'ৰা ছোৱালী ইংৰাজী সংস্কৃত শিকাইছোঁ। ইংৰাজী সংস্কৃত ব্যাকৰণ মই খুব ভালকৈ শিকাইছোঁ। ল'ৰা ছোৱালীবোৰৰ মনত মোৰ
মোৰ ছবি ৰৈ যাব। আৰু আপুনি আপুনি মানে ইংলিছত মেজৰ লৈ পেলাই আপুনি ডিগ্ৰী পাছ কৰিছে? মই ইংৰাজী মেজৰ লৈ বি এ পাছ কৰিছোঁ। আৰু এতিয়া আপুনি মানে কি অকল দোকানখনে নে দোকানখনত বাহিৰে আপুনি আৰু কিবা কৰে মানে? এই যে বস্তুটো দেখা পাইছে আপোনালোকে, এইবিলাক কৰি থাকোঁ। এইবিলাক কল চল ৰুই দিছোঁ, গোটেই বস্তুটো যিমান যি দেখিছে কচল গছ আছে, এইবিলাক শাক পাচলিও কৰোঁ। এনেকৈ কিবা কিবি কৰি থাকোঁ। বস্তু কিছুমান মই বিক্ৰী কৰিবও পাৰোঁ। আৰু গৰু আছে, গৰু ৰাখি আছোঁ। কি ক'ম আৰু। তো এতিয়া সিহঁতৰ ঘৰত যাওঁ, মানে ঘৰত কি কি আছে আপোনালোকক দেখাওঁ, তো সেইখিনি আপোনালোকে চাওক। আৰু এয়া হৈছে হৰ্ষিতাহঁতৰ ঘৰ। তো এয়া চাওক, এইফালে এইফালে এইখন বিচনা নেকি? এইখন বিচনা। আৰু যদি ভাল মোবাইল আছে, এইফালে হৰ্ষিতাহঁতৰ পাকঘৰ। আৰু ইয়াত হৰ্ষিতাহঁতৰ মানে কি এইখন বিচনা, আৰু ইয়াত মানে গৰু থাকে। তো চাওক কেনেকুৱা, এই গৰু মানুহ মানে কি একেলগে থাকে ইহঁতে। তো চাওক কেনেকুৱা তাৰমানে মৰ্মান্তিক ঘটনা। আৰু এইটো চাওক হৰ্ষিতাহঁতৰ মেকুৰী, দৰক দি থৈ দিছে মেকুৰীটোকে। আৰু এইটো হৈছে হৰ্ষিতাৰ চিলাই মেচিন, মানে এই টৰ্চটো জ্বলাই পেলাই হৰ্ষিতাই ৰাতি ইয়াত কাম কৰে, মানে কাপোৰ চিলাই। তাই তাৰমানে নিজে চিলাই কৰি পেলাই নিজে পিন্ধে ন। তো এয়া চাওক হৰ্ষিতাৰ কাপোৰ ইয়াতে চিলাই পেলাই তাই নিজে চিলাই নিজে পিন্ধে মানে। আৰু ইহঁতৰ মানে কি ৰাতি মাটি চাকি জ্বলাই পেলাই হেৰি কৰে ন। আপোনালোকৰ মানে লেম্প ইউজ নকৰে নেকি আপোনালোকে? আমি এতিয়া বৰ্তমান কৰা নাই, আমি কেৰাচিন তেল নাপাওঁ না। কেৰাচিন তেল নাপালে এতিয়া বিষ্টি হেৰি লাগি যায়, বেজাৰ লাগি যায়। সেইকাৰণে মিঠাতেল হ'লে পায়। মানে ৰাতি তাৰমানে মিঠাতেলৰ চাকি লগাই পেলাই আপোনালোকে হেৰি কৰে, ধৰক ৰাতি ভাত খাব টাইমতে মিঠাতেলৰ চাকি জ্বলাই পেলাই। চাকি মাইনাই কেৱল টৰ্চ জ্বলাই পেলাই খাই ভাত। আৰু এইখন হৈছে খুৰাই থকা বিচনাখন। মানে বাপৰে বাপ, ইয়াত তাৰমানে চবখিনি বস্তু আছে নেকি? চব আছে ইয়াতে, কিতাপ আছে, চাউলো আছে, দোকানৰ বস্তু আৰু সেই টৰ্চটো মানে কি ৰাতি জ্বলাই থৈ দিয়ে? খুৰাই ৰাতি জ্বলাই পেলাই সেই কৰে। মানে খুৰাই ইয়াতে থাকে না পৰিৱেশটো সেইকাৰণে। আপোনালোকক মানে কি যদি কোনোবাই আহি বা মৰমতে যদি ময়ে কিবা এটা বস্তু আপোনালোকক দিওঁ খোজো, তো আপোনালোকে সেইটো বস্তু ল'বনে? এতিয়া বৰ্তমান লোৱা নাই। মানে এতিয়া বৰ্তমান আমি নিজে কাম কৰি চলি আছো না, এতিয়া বৰ্তমান লোৱা নাই। আৰু যেতিয়া আমি ধৰা একো কৰিবও নোৱাৰোঁ তেতিয়া ল'ম। মানে এতিয়া বৰ্তমান আপোনালোকে যেতিয়ালৈকে নিজে কৰি খাব পৰা অৱস্থাত আছে, তো তেতিয়ালৈকে আপোনালোকে একো নলয়? একো নলওঁ। তেওঁ তাৰমানে ল'ব মানা কৰিছে নে, দিব খুজিছিল সেইদিনা, নাম ক'ব পাৰিম নে? ডিম্পু সেইদিনা দিব খুজিছিল, পইচাও দিব খুজিছিল, চাৰ্কেলো এখন দিব খুজিছিল মাইনাক। কিন্তু তাৰমানে কি একো বস্তু লোৱা নাই। অকল মানে কি আপোনালোকে দোকানখনেৰে? দোকানখনেৰে কেতিয়াবা খোৱা বস্তু আনিলে লওঁ মানুহ, খোৱা বস্তু আনিলে লওঁ। তো আপোনালোকে আহক দোকানত আহি পেলাই আপোনালোকে বস্তু বাহানি কিনক আৰু সেয়াই। তো এয়া মানে খুৰাই এইফালে চব নিজে খেতিও কৰিছে, তো এইবিলাক চব আপুনি নিজে কৰিছে ন? ইয়াত কি কি আছে মানে? ইয়াতো ৰঙালাও বহুত লাগিছিল। আচ্ছা, এইফালে ৰঙালাও এই যে নিজে প্ৰচাৰ কৰিলাক, এই বহু মানুহে এই ৰঙালাও যি আছিল গোটেই লগিছে শেষ ৰৈছে এইটো। আচ্ছা আচ্ছা, এইফালে এটা ৰঙালাও আছে। এইটো ৰৈছে। তো ৰঙালাও আছে, তাৰপিছত এইফালে এইডাল কিহৰ গাছ? জেতুকা। জেতুকা আছে, আৰু সেইফালে কঁঠালো আছে। এইবিলাক চব আপুনি নিজে কৰা ন? এতিয়া কোমোৰা লাগিছিল বহুত, এই বগা ইমান বহুত কোমোৰা লাগিছিল, এই পানীলাও বহুত লাগিছিল। তো এইবিলাক আপুনি মানে কি বিক্ৰী কৰে? বিক্ৰী কৰোঁ। এইবিলাক বিক্ৰী কৰি আপুনি মানে যিখিনি টকা পায় সেইখিনিৰে আপোনালোকে চলে মানে? সেইটো কামত বহুত কাম যায়। আচ্ছা আচ্ছা। তো আমি হৰ্ষিতাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। এয়া আমাৰ লগত আছে পাপু। তো পাপুৰো এটা চেনেল আছে, চৰাই এণ্টাৰটেইনমেণ্ট। তো ইণ্টাৰভিউ ভিডিঅ' দিওঁ, সুমন বাৰ ইণ্টাৰভিউ লৈ আছোঁ। আৰু গাইছ ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব মিষ্টাৰ লাকি বুলি। তো লিংক ডেছক্ৰিপশ্যনত থাকিব, ঠিক আছে, তো আপোনালোকে ইয়াক ছাবস্ক্ৰাইব কৰিব, মোক ফ'ল' কৰিব। থেংক ইউ।